এভৰিৱান, মই পাৰ্বী বৰুৱা মোৰ অন্য এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি এটা ৰেচিপি লৈ আহিছোঁ, পনীৰ ৰেচিপি। মইনো কেনেকৈ পনীৰ বনাওঁ তাকে আপোনালোকক দেখাবলৈ আহিছোঁ। আহকচোন তেন্তে মোৰ ভিডিঅ'টোলৈ আগবাঢ়োঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইখিনি পনীৰ এয়া 110 গ্ৰামমান হ'ব। মই বেছি মানুহ নাই গতিকে অকণমান কমকৈ লৈছোঁ। তাৰপৰা এয়া কাবুলী বুট সিজাই দিছোঁ। কাবুলী বুটৰ লগত কেইটামান এনেকুৱা ৰঙা বুটো আহি গৈছে, দুটামান বেছি নাই বাৰু। তাৰপৰা এয়া বিলাহী দুটা কাটি লৈছোঁ এনেকৈ, আৰু পিঁয়াজ সৰু চাইজৰ দুটা কাটি লৈছোঁ। তাৰপৰা এয়া কেঁচা জলকীয়া 3টা লৈছোঁ, কেঁচা মানে অলপ পকাই হৈছে, আৰু দালচেনি 2ডোখৰ লৈছোঁ, লং 3টা লৈছোঁ, ইলাচি 3টা লৈছোঁ, আৰু এয়া আদা নহৰু কেইটামান লৈছোঁ। আৰু এইখিনি আলু মই বইল কৰি লৈছিলোঁ। এতিয়া মই গোটেইখিনি ভাজি ল'ম। এয়া চব ভাজি ল'ম। এয়া মই এখন কেৰাহী পাতি লৈছোঁ গেছৰ ওপৰত। তাৰপৰা মই পনীৰখিনি অলপ ফ্ৰাই কৰি ল'ম। কেৰাহীটো গৰম কৰি দিছোঁ। এয়া কেৰাহীখন গৰম হ'ল। মই এতিয়া ইয়াত অলপমান তেল দিম পনীৰখিনি ফ্ৰাই কৰি ল'বলৈ। অলপমান তেল দিছোঁ, বেছি নালাগে। এতিয়া তেলখিনি গৰম হ'বলৈ হৈছে। মই ইয়াতে অকণমান হালধি দিছোঁ, এই সৰু চামুচে অলপমান পনীৰখিনি ফ্ৰাই কৰিবৰ কাৰণে হালধি অকণমান দি লৈছোঁ। তাৰপৰা মই ইয়াত পনীৰকেইডোখৰ দি দিম, অলপমান ফ্ৰাই কৰি ল'ম, কেঁচা হৈ থাকে নহ'লে। এয়া মই গেছটো ল' কৰি ফ্ৰাই কৰিম। একদম লাহেকৈ লৰাব, ভাঙি যায় নহয়, ভাঙি গ'লে খাবলৈ বেয়া লাগে পনীৰবিলাক। গেছটো ল' কৰি থৈছোঁ। এয়া পনীৰখিনি ফ্ৰাই হৈ গ'ল। মই এতিয়া এইখিনি কাঢ়ি ল'ম, পনীৰখিনি কাঢ়ি ল'ম। পনীৰ বনাবলৈ একদম লাহেকৈ কৰিব লাগে, কাৰণ পনীৰবোৰ ভাঙি গ'লে পিছত খাবলৈ বেয়া লাগে। এয়া হৈ গ'ল। মই একেটা কেৰাহীতে আকৌ মই ইয়াতে অকণমান তেল দিম, তেল আছে আৰু অকণমান দিম। তেলখিনি দি মই এতিয়া ইয়াত গেছটো হাই কৰি লৈছোঁ। তাৰপৰা ইয়াত মই গোটা ইলাচি 3টা দি দিছোঁ, লং 3টা দি দিছোঁ, দালচেনি 2ডোখৰ দিছোঁ, আৰু আদা নহৰু 2ডোখৰ দি দিছোঁ। কেঁচা জলকীয়া কেইটাও দি দিলোঁ, আৰু মই ইয়াত কাটি থোৱা বিলাহী আৰু কেঁচা পিঁয়াজখিনি দি দিছোঁ। এইখিনি মই এতিয়া অলপ ভাজি ল'ম। ইয়াতে মই গুড়ি মছলাখিনিও দি ল'ম। ইয়াত দিছোঁ মই এতিয়া জিৰা, এইটো জিৰা পাউডাৰ। নিজৰ জোখমতে দিব, যিমানখিনি বস্তু সিমানখিনি দৰকাৰ। এয়া মই জিৰা পাউডাৰ দিলোঁ, অলপমান লাল জলকীয়া গুড়ি, লাল পাউডাৰ বেছি নিদিওঁ, বেছি জ্বলা হৈ যাব, আৰু ধনিয়া গুড়ি, আৰু অকণমান গৰম মছলা। যিহেতু গোটা মছলা দিছোঁৱেই, গৰম মছলা মানে অকণমান দিছোঁ যাতে গোন্ধটো পায়। আৰু অলপমান এইটো মিট মছলা তাৰ অকণমান দি দিওঁ। এতিয়া মই এইখিনি অলপ ভাজি ল'ম হাই ফ্লেমত। ইয়াতে অকণমান মই হালধি দিম। এয়া মই হালধি সৰু চামুচে আধা চামুচ, কাৰণ পনীৰখিনি দিয়ে থৈছোঁ যিহেতু, সেইকাৰণে অলপ দি দিছোঁ।
ইয়াত মই আজি বস্তু এটা দিম, খাবলৈ সোৱাদ লাগে, সেইটো দিলে অলপ মিঠা মিঠা লাগে। মই দিম কিচমিচ 5টা। ভাতটো বহাই থোৱা আছে, এইখিনি হৈ গ'ল। এতিয়া পনীৰখিনি হ'লেই হৈ যাব আৰু এইখিনি ভাজা হৈ গ'ল। এতিয়া মই এইখিনি অলপ ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত মই এইখিনি মিক্সিত মাৰি দিম। এয়া মই পেষ্টখিনি পিচি লোৱাৰ পিছত পিচি ল'লোঁ। তাৰপিছত আকৌ একেটা কেৰাহীতে গেছটো জ্বলাই কেৰাহীটো পাতি লৈছোঁ। সেইটো পতাৰ পিছত ইয়াত অকণমান তেল দিম, অলপমান, কাৰণ চবতে তেল দিয়া আছেই যিহেতু। অকণমান তেল দিম আৰু ইয়াত মই অকণ ঘিউ দিম। এয়া গেছটো গৰম হ'ল, ইয়াত মই গেছটো মানে কেৰাহীটো গৰম হ'ল, ইয়াত মই এতিয়া ঘিউ সৰু চামুচে এচামুচ দিছোঁ। সোৱাদৰ কাৰণেহে। তাৰ পৰা ইয়াত মই পিচি থোৱা মছলাখিনি দি দিম। এয়া মছলাখিনি অলপমান ভাজি লৈছোঁ। তাৰ পৰা ইয়াত মই এতিয়া সিজাই থোৱা কাবুলী বুটখিনি দি দিছোঁ আৰু গেছটো হাই ফ্লেম কৰি এইখিনি অলপ ভাজি ল'ম। আৰু এতিয়া মই সিজাই থোৱা আলুখিনি দি দিম। ইয়াত মই এতিয়া নিমখ দিব লাগিব সোৱাদ অনুসৰি। এয়া সোৱাদ অনুসৰি নিমখ দি ল'লোঁ। তাৰপৰা এইখিনি অলপ সময় ভাজি থাকিম হাই ফ্লেমত। এয়া এইখিনি অলপ ভাজি হৈ গ'ল। এতিয়া ইয়াতে পানী দি দিম। মই এই মছলা লাগি থকা পানীখিনি দি দিছোঁ ইয়াত, আৰু অলপমান দিম, বেছি নিদিওঁ। এইটো নিজৰ আন্দাজ মতে দিব, যোনে মানে গ্ৰেভিকণ কাক কিমান লাগে। আমাক বেছি নালাগে যিহেতু দালি আছে, দালি বনাই থোৱা আছে। এতিয়া এইখিনি মই হাই ফ্লেম কৰি ইয়াত মই ঢাকি থ'ম, অলপ উতলিবলৈ দিম। এয়া এইখিনি উতলি গ'ল। এতিয়া মই ইয়াত পনীৰ ভাজি থোৱা পনীৰখিনি দি দিম। মোৰ ছোৱালীজনী চিঞৰি আছে। পনীৰখিনি দি দিলোঁ। এতিয়া মই এইখিনি আৰু অলপমান উতলিবলৈ দিম, ঢাকি দিম। পনীৰখিনি দিয়াৰ পিছত অলপ সময় ঢাকি দিম। এয়া মোৰ আজি পনীৰৰ তৰকাৰীকণ হৈ গ'ল। যদিহে মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। এনেকৈ সকলোৱে বনাই খাব এবাৰ। বাই বাই, গুড নাইট।